friends, how are you? Pranjals লগলে আপোনাক স্বাগতম জনাইছো। আজি বহুত কেইটা দিন হ'ল মই ইউটিউবত ভিডিও দিয়া নাই। আসলতে মই কিবা কিবি কামত ব্যস্ত আছিলো। আৰু আজি বহুত এটা মানে মোৰ ভাল লগা এটা ৰেচিপি বনাম। মানে মোৰ ঘৰুৱা ৰেচিপি এটা সদায় ঘৰত গলে মায়ে মোৰ কাৰণে বনায়। আসলতে মই বহুত ভাল পাওঁ আৰু আশা কৰিছো আপোনালোকে চাগে ভাল পাব। বেলেগ একো ডাঙৰ ৰেচিপি নহয়। আসলতে এইটো মাটি মাহৰ দাইল আৰু শুকান মাছৰ লগত বনোৱা এটা ৰেচিপি। আৰু লগত মই মায়ে কেইটামান দিন আগতে শুকাই থৈছিল কোমোৰা কাটি তাৰ কুঠি বনাইছিল। আমি কুঠি বুলি কওঁ যিটো শুকাই থৈ দিয়ে, মানে চুপাৰী যদি ক'ব যাওঁ চুপাৰী হয়। আৰু লগত কচুৰ ক'লা কচুৰ মানে কুঠিটো, সেইটোৰ এটা বেলেগ ৰেচিপি বনাম। আৰু লগত মাটিমাহ দাইল আৰু শুকান মাছৰ ৰেচিপি এটা বনাম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুন বন্ধু বান্ধৱীসকললৈ ৰিকুৱেষ্ট থাকিল দেই, আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ আৰু ভিডিঅ'টো চাব 100%। বাই বাই। আৰু এয়া ৰেডি কৰি লৈছোঁ মই পিঁয়াজ, তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্ট অকণমান। আৰু শুকান মাছকেইটা মই গৰম পানীত তিয়াই থৈ উঠাই আনি ভাজি লৈছোঁ। অকণমান কমকৈ ভাজিছোঁ। আৰু মই আগতে তিয়াই থৈ দিয়া মাটিমাহৰ দালিখিনি কুকাৰত প্ৰায় 7টামান চিটি দি মই গেলাই লৈছোঁ। ধুনীয়াকৈ সিজিছে। ইয়াত মই কচুৰ খুঠি দিছিলোঁ, মূলাৰ খুঠি দিছিলোঁ, গোটেইবোৰ একেলগে আছে আৰু ধুনীয়াকৈ সিজি উঠিছে। আৰু মই এতিয়া দি লৈছোঁ কেৰাহীটোত অকণমান তেল, ঠিক গৰম হ'বলৈ ধৰিছে। আৰু ইয়াত দি লৈছোঁ কেইটামান পাঁচফোৰণ আৰু কেইটামান জিৰা। পাঁচফোৰণ আৰু জিৰাটো এতিয়া ক'লা হ'বলৈ ধৰিছে। আৰু আচলতে ভালকৈ ভজা গ'লে, বেছিকৈ ক'লা হৈ গ'লে ইয়াৰ গোটেইখিনি টেষ্ট তেলত গুচি আহে আৰু খাবলৈ ভাল লাগে। ইয়াত দি লৈছোঁ শুকান জলকীয়া, বেছি দিয়া নাই, 2টা দিছোঁ। আৰু এতিয়া দি লৈছোঁ মই পিঁয়াজ, তেজপাত, আদা নহৰুৰ পেষ্টখিনি আৰু দি মই এতিয়া লৰাব লৈছোঁ। মাটিমাহৰ যিকোনো ৰেচিপি মই খাই ভাল পাওঁ, নাজানো কিয় বা। যোৱা জন্মত হয়তো কমকৈ খাইছিলোঁ নেকি, সেইকাৰণে এই জন্মত খাবলৈ বৰকৈ মন যায়, তেনেকুৱা ভাবোঁ মই। আৰু এতিয়া ভালকৈ লৰাই লৈছোঁ গোটেইখিনি। এই তেজপাতকেইটা এতিয়াও ফ্ৰেছ হৈ আছে। আচলতে মই ঘৰৰ পৰা গছৰ পৰা ছিঙি আনিছিলোঁ আৰু আনি মই পলিথিন এটাত মেৰিয়াই ফ্ৰিজত থৈছিলোঁ। কিন্তু কেইটামান দিন দেৰিলৈকে ই ফ্ৰেছেই হৈ আছে, আজি ছিঙাৰ নিচিনাই হৈ আছে। আচলতে সেউজীয়া হৈ থাকিলে খাই ভাল লাগে, ইয়াৰ টেষ্টটো সোনকালে আহি যায়। আৰু হালধি দি লৈছোঁ প্ৰায় 1 চামুচ, অকণমান কম হ'ব, হাতেৰে দি লৈছোঁ। আৰু এতিয়া লৰাব লৈছোঁ। আৰু পিঁয়াজখিনি প্ৰায় আধা ভজা যোৱাৰ পিছত এতিয়া শুকান মাছখিনি ইয়াৰ ওপৰত দি ল'ম। কেইটামান মাছ দি লৈছোঁ, কিয়নো এতিয়া পিঁয়াজৰ লগতে যদি ভাজি দিওঁ শুকান মাছটো মিহলি হৈ গ'লে ইয়াৰ ফ্লেভাৰটো ভালকৈ দালিত আহি যাব। আৰু বাকীখিনি মাছ মই অকণমান পিছত এড কৰিম যেতিয়া দালিখিনি উতলিম। আৰু এতিয়া কুকাৰটো খুলি বইল কৰি থোৱা দালিখিনি ঢালিছোঁ। ভালকৈ সিজি গৈছিল, তথাপি আৰু এতিয়া বহুত টাইম সিজাব লাগিব, তেতিয়া ভালকৈ গেলিব আৰু খাবলৈ বহুত নৰম হ'ব, খাই ভাল লাগিব। ভালকৈ লৰাইছোঁ। কুকাৰত লাগি থকাখিনি অকণমান পানী ঢালি ইয়াত আৰু ঢালি লৈছোঁ। আৰু বেছি সময় নাই, উতলিলে হৈ গ'ল। অকণমান নিমখ কমকৈ দিছিলোঁ, মাটিমাহখিনি দিওঁতে অকণমান নিমখ এতিয়া ইয়াৰ ওপৰত ছটিয়াই লৈছোঁ। আৰু মোটামুটি ৰেডি হোৱাৰ পথত, প্ৰায় হৈয়ে যাব এতিয়া। আৰু এয়া মূলা আৰু কচুৰ খুটি দি বনোৱা খাৰৰ আঞ্জাটো, খাৰ দিছিলোঁ। আৰু এতিয়া প্লেট এটাত ওলাই লৈছোঁ। গৰম গৰম হৈ আছে। কেইটামান শুকান মাছো দি লৈছিলোঁ। এতিয়া গৰম গৰম ধোৱা ওলাই আছে, ভাতৰ লগত খাব লাগিব। আচলতে এইবোৰ ক্ৰেডিট গ'জ টু মাৰ পৰা শিকিছোঁ। আৰু মায়ে এইবিলাক বহুত খুৱাইছিল সৰুতে, এতিয়া ময়ো খাই ভাল পাওঁ। আচলতে খাব লাগে, অৰ্গেনিক হয়, এইবিলাকত কোনো ধৰণৰ ভেজাল নাথাকে। সেইকাৰণে মই খাই ভাল পাওঁ, আপোনালোকক কেতিয়াবা ট্ৰাই কৰিব। আৰু এয়া আজি মোৰ ৰেডি হৈ গৈছে মাটিমাহৰ দালিখন, লগত শুকান মাছ কেইটামান দি লোৱা মাটিমাহৰ দালিখন। আপোনালোকে ভিডিঅ'টো চাওক, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুন বন্ধু বান্ধৱীসকললৈ বিশেষ অনুৰোধ সদায় কৰোঁ, আজিও কৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে টিলিঙা বটনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত খুব সোনকালে আহি পায়। বন্ধু বান্ধৱীসকল, মই সঁচাকৈ আপোনালোকৰ মৰমৰ উমেৰে জীয়াই আছোঁ। আৰু আপোনালোকৰ মৰমবোৰ পালে যথেষ্ট ভাল লাগে, যথেষ্ট উৎসাহিত হওঁ আগলৈ নতুন নতুন ভাল ভিডিঅ' বনোৱাৰ কাৰণে। তো আজিলৈ এইখিনিতে এৰিছোঁ। আকৌলৈ নতুন এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে বাই বাই। শুভৰাত্ৰি ফ্ৰম প্ৰাঞ্জলছ ব্লগ।